ৰঘুপতি জিন্দাবাদ ৰঘুপতি জিন্দাবাদ ৰবি শৰ্মা আমি সদায় ভাল পাওঁ জুবিনকো ভাল পাওঁ আজিতো ফুলে আছে কাইলৈ ফুল আছে আৰু আমি আজি সৌভাগ্যৱান যে দাদাৰ ৰঘুপতিত আমি শ্বুটিং কৰিবলৈ সুবিধা পাইছোঁ ৰঘুপতি এটা মানে মই সদায় গুৰুত্বপূৰ্ণ চৰিত্ৰ বুলি এইকাৰণে কওঁ কাৰণ এই চৰিত্ৰসমূহ নহ'লে আমাৰ ছবিখন আগলৈ হয় হয় তেওঁলোকৰ স্ক্ৰীণ টাইম কম হ'ব কিন্তু তেওঁলোকৰ বৰ গুৰুত্বপূৰ্ণ চৰিত্ৰ গতিকে তেওঁলোক আছে মোৰ ওচৰত বা তেওঁলোকৰ চব কৃতজ্ঞ তেওঁলোক আহিছে মোৰ ছবিখনৰ এটা অংশ হৈ থাকি যাব আজি আটাইকে ৰিকুৱেষ্ট কৰিছোঁ চাব থেংক ইউ নমস্কাৰ 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 বন্ধুসকল ইতিমধ্যে ৰঘুপতি ৰিলিজ হৈ গৈছে আৰু বিহপুৰীয়াটো প্ৰতিটো দৰ্শনীতে হাউচফুল দেখা গৈছে আৰু এতিয়া বাজিছে 4:09 আৰু 5টা বজাত এটা শ্ব' আছে আৰু 8টা বজাত এটা শ্ব' আছে আমি সুধিম ৰঘুপতি চালা নে 5টা বজাত চাবা অঁ কেনেকুৱা মজা নে একদম আৰু বিহপুৰীয়া চিনেমা হল আমি দেখুৱাই আছোঁ এয়া চাওক পূৰা হাউচফুল প্ৰতিটো দৰ্শনীতে হাউচফুল হৈছে এতিয়া আজিৰ টিকেট বুকিং হৈ গৈছে কাইলৈ বুকিং হৈ গৈছে পৰহিলৈ প্ৰতিটো দৰ্শনীতে মানে পূৰা সম্পূৰ্ণ বুকিং হৈছে আৰু ময়ো অকণমানকৈ ওলাম আপোনালোকে চাব দৰ্শন কৰিব মৰম দিব সেয়াই আৰু ৰঘুপতি জিন্দাবাদ আজি নহ'ব আজি হাউচফুল আপুনি এখন ফিল্ম চাবৰ কাৰণে এডভান্স টিকেট কৰিব লাগিব বুকিং দিনত ৰঘুপতি আছিলো আছো সদায় থাকিম মৰণে মাতিলেও কথা ৰাখিম আছিলো আছো ৰঘুপতি কেনেকুৱা আগতে তোমালোকে দেখিছিলা হয় হয় যে জুবিন গাৰ্গৰ যিখন ফিল্ম ওলাইছিলে আগতে ন হয় সেইখন ফিল্ম যেনেকৈ হিট হৈছিলে বৰ্তমান এতিয়া ৰঘুপতি এনেকুৱাই হিট হৈছে মানে একচুৱেলি কি হয় অসমত বৰ্তমান কি হৈছে অসমত বৰ্তমান যিখন চিনেমা চলিব লাগে ন বঢ়িয়া চলিব লাগে আৰু বৰ্তমান মানুহে যি কয় যি নকয় কোনো কেছ নাই কিন্তু বৰ্তমান অসমীয়া চিনেমা বৰ্তমান ভালকৈ চলিব লাগে যেনেকৈ চাউথ চিনেমা চলিছে যেনেকৈ ভোজপুৰী চিনেমা চলিছে বৰ্তমান অসমত এনেকৈ চলিব লাগে কিয়নো ভাল লাগে ন সেইটোৱে অসমত বৰ্তমান যিখন চিনেমা চলিছে আৰু ৰবি শৰ্মাক আমি সদায় ভাল পাওঁ জুবিনকো ভাল পাওঁ কিন্তু বৰ্তমান অসমত খালি এনেকুৱা এটা চলিব লাগে বৰ্তমান ভালকৈ চলিব লাগে দেখা যাওক অসমৰ চিনেমাৰো কিবা এটা আছে একদম ৰঘুপতি জিন্দাবাদ ৰঘুপতি জিন্দাবাদ মারিতে খুঁজি জলদি যাও যাও আই গল রঘুপতি যায় দুঃখরে বতরা আজি গল